वेलकम बैक टू माय न्यू ब्लॉग्स। तो आपलोके चाই আছে শিৱ ব্লগছ। তো গাইজ আজি আহি গ'লো আৰু এটা নতুন ভিডিঅ' লৈ কিনে। তো আজি মানে গাইজ আমি ওচৰৰে এখন ৰিজৰ্টত যাম, যিটো আপোনালোকে চবেই নামটো শুনিছে, সেইটো হ'ল আৰোহণ ৰিজৰ্ট। আমাৰ ঘৰৰ পৰা জাষ্ট 500 মিটাৰ দূৰতে এইখন ৰিজৰ্টখন আছে। তো আমাৰ ঘৰৰ পৰা এতিয়া আমি ওলাইছোঁ, গধূলি হৈছে ন টাইমটো, এতিয়া তোমাৰ 4টা বাজে। তো ভাবিলোঁ আমাৰ ৰিজৰ্টখনে দেখাই যাওঁ, আৰু গোটেই মানে বহুতে মানে ভিডিঅ' বনাইছে ন, আৰু আমি মানে আজি ডিটেইলছত বনাম। মানে কি আছিল আগতে নাৱৰ ওপৰত ৰিজৰ্ট, গম পাইছেনে গাইজ? এনেকুৱা টাইপৰ নাৱৰ ওপৰত ৰিজৰ্ট বনালে কোনোৱে, আৰু যিটো ভাটা আছিল, ভাটাক বনাই দিছে ৰিজৰ্ট। আপোনালোকে চাব কটেজকেইটা যে বনাইছে, কি খাট্টা বনাইছে। তো আপোনালোক এতিয়া আৰোহণলৈ যাওঁ, ভিডিঅ'টো চাই থাকক গাইজ। ভিডিঅ'টো জাষ্ট ষ্টাৰ্ট কৰিছোঁ আৰু আহি পালোঁ আৰোহণ। আৰু এইটো চাব পাৰে, ইয়াতে তোমাৰ আৰোহণৰ ওচৰত এটা পুখুৰী আছে, এইটো আৰোহণৰে হয়। মানে যিখিনি মাটি আৰু এইখিনি গোটেই এৰিয়া মানে আৰোহণৰে হয়। এইটো চাব পাৰে গছ গছনি গোটেই এৰিয়া আছে। আৰু ইয়াতে তোমাৰ অফিচটো আছে, তোমাৰ আৰোহণৰ যোনটো মেইন অফিচ হয়। তো এইটো চাব পাৰে, এইটো হ'ল মেইন অফিচটো আপোনাৰ আৰোহণৰ। এইটো মই জুম কৰি দেখাই আছোঁ, এইটো হ'ল আৰোহণৰ মেইন অফিচটো। আৰু ইফালে তোমাৰ চাব পাৰে কেনেকুৱা ধুনীয়া এটা জেগা। এইটো বাচ্চাবিলাকে মানে অলপ মোচন দেখাই দিলে আৰু ইফালে গছ গছনি, ফুলৰ গছকেইটা চাব পাৰে গাইজ, ইমান ধুনীয়া। এইটো আৰোহণ আহি পালোঁ, এইখন আৰোহণৰ গেট দেখা পাই আছে। আৰু মোৰ লগতো মানে আগত গ'লে এই লোকেল গান্ডা না, তো ই বোলে দোকানত যায়, দোকানৰ পৰাই আহোঁ আগতে, তাৰপিছত আৰোহণত সোমাম। এখন চাওক গাইজ আৰোহণৰ গেটখন। তো ইফালে আমি সোমাই যাম গাইজ। তো গাইজ আৰোহণত সোমাই আহিলোঁ। তো এইখিনি চাব পাৰে, এইটো হ'ল আৰোহণৰ ৰাস্তা, আমি জাষ্ট সোমাই আহিলোঁ। আৰু ইফালে চাব পাৰে বগৰী গছ, আৰু ইপিনে এৰিয়াটো চাব পাৰে আৰোহণত। জাষ্ট আমি সোমাই গৈ আছোঁ। তো ইফালে আমি যাম, ইফালে গৈ আপোনালোকক আৰোহণৰ গোটেইখিনি ৰিজৰ্ট দেখাম। আৰু য'তে পাৰ্কিঙত আপোনাৰ 100 টকাকৈ লয়, যদি আপোনালোকে এটা খায় তো তাতে আমাৰ ডিছকাউণ্ট হৈ যাব। তো ইফালে বলক, ইফালে আপোনাৰ গোটেইখিনি আৰোহণৰ এৰিয়া আপোনালোকক দেখাম। তো ভিডিঅ'টো চাই থাকক গাইজ। আৰোহণৰ ইফালে আছে আপোনাৰ নাওখন, য'ত ৰিজৰ্টটো মেইন ৰিজৰ্টটো। আৰু ইফালে আমি ওলাই যাম, মানে সোমাই যাম। আৰু এইফালে চাব পাৰে কটেজ, বঢ়িয়া কটেজ আছে। আৰু বলক আমি আগৰ ফালে যাওঁ, ব্ৰহ্মপুত্ৰৰ ভিউখিনি চাওঁ। প্ৰথমত আমি ইফালে গৈ কিনে ওপৰত যাম, আৰু লগৰকেইটা আছে এইকেইটা। বলক এতিয়া ইফালে সোমাই যাওঁ আমি। তো গাইজ ইফালে আমি সোমাই যাই আছোঁ। আৰু ইফালে চাব পাৰে কি ধুনীয়া কটেজবিলাক আছে। ইয়াতে মানে আপোনালোকে যদি নাইট ষ্টে কৰিব বিচাৰে, নাইট ষ্টে কৰিব পাৰে। আৰু ইফালে চাব পাৰে ধুনীয়া ভিউখিনি আছে তোমাৰ। আৰু যোনটো চাব পাৰে নাওখন দেখা পাইছে, সেইটোৱে হ'ল মোৰ মানে মেইন ৰিজৰ্টখন, যিটো নাৱেদি বনাইছে। তো বলক ইফালে আমি যাওঁ, ইফালে গৈ কিনে ওপৰৰ ভিউখিনি আপোনালোকক দেখাম। তো ভিডিঅ'টো চাই থাকক। আৰু এই লগত আহিছে, মানে মানে ব্লগত আহিব নিবিচাৰে, লাজ কৰে মানে। লাজ কৰিলে কি হ'ব গাইজ, পিছত যেতিয়া মই ভাইৰেল হৈ যাম, তেতিয়া সিয়ে ক'ব ঐ মোক ভিডিঅ'ত ল। তেতিয়া মানে ইহঁতক মানে ভিডিঅ'ত নলওঁ গাইজ। তো এতিয়াই লৈ আছোঁ, আৰু এতিয়া সিহঁতে আহিব নিবিচাৰে, তথাপিও লৈ আছোঁ। যেতিয়া সিহঁতে আহিব বিচাৰিব, তেতিয়া মই মানে সিহঁতক নলওঁ। আৰু ধুনীয়া বতাহ মাৰি আছে গাইজ। আৰু ইফালে চাব পাৰে কটেজবিলাক কি ধুনীয়া বনাইছে। তো আপোনালোকে আহিব গাইজ ইয়াতে। গাইজ এটা বস্তু দেখাই আছোঁ, এইটো যোনটো হয় নাওটোৰ ৰিজৰ্ট বনাইছে। আৰু এটা বস্তু দেখাই আছোঁ আপোনালোকক, সেইটো চবৰে পাহাৰৰ ভিউ। আৰু তাতে ভাটাখন দেখা পাইছেনে? তাৰ পিছফালেই মানে আমাৰ ঘৰখন আছে, কিমান ডিষ্টেঞ্চ দেখা পাইছেনে? আৰু ইফালে নজাৰটো চাওক না আপোনালোকে, ব্ৰহ্মপুত্ৰখন কেনেকুৱা শুকাইছে গাইজ। এইটো চাব পাৰে, গোটেইখিনি ব্ৰহ্মপুত্ৰ মানে এৰিয়া শুকাই গৈছে। আৰু আৰোহণৰ এইবিলাক আপোনালোকে ভিউখিনি চাব পাৰে। আৰু এইবিলাক কটেজবিলাক চাওক। আৰু এটা গম পাইছেনে গাইজ, এইটো কটেজত, আৰু এইটো যে মই যোনখন নাও দেখালোঁ, তাতে আপোনালোকে জুবিন দাৰ ফিল্মখন চাইছেনে, ৰৈ বিনালে। লাষ্ট ফিল্মখন মানে এতেই শ্বুটিং হৈছিল। এইখন তোমাৰ ৰিজৰ্টটো হ'ল এইখন ৰিজৰ্টটো। আৰু ইয়াতে কেইটামান শ্বুট কৰা হৈছে। আৰু ওপৰত চুইমিং পুলটো আছে, তাতে চুইমিং পুলটো আপোনালোকক দেখাম। তো গাইজ বলক এতিয়া ওপৰলৈ যাওঁ, ওপৰৰ ভিউখিনি দেখাম। আৰু এটা বস্তু মই গাইজ ভাবি আছোঁ, যিখন আগতে আছিল মানে ভাটা, সেইখন বনাইছে ৰিজৰ্ট। আৰু আমি ইয়াতে আমি সৰুতে মাছ মাৰিছিলোঁ, বৰশী দি মাছ মাৰিছিলোঁ ইয়াতে। ইফালে মানে বহুত মানুহ আহিছে ন। তো বলক আমি ওপৰলৈ যাওঁ এতিয়া গাইজ, বলক ওপৰলৈ যাওঁ। ইফালে উঠি আহিলোঁ, চাব পাৰে ইয়াতে গ্ৰীণ আৰু ইয়াতে কটেজবিলাক আছে। আৰু ইয়াতে ওপৰৰ পিনে গৈ আছোঁ আমি।
তো ব্লগ ওপৰৰ পিনে যাওঁ আৰু ইফালে চাব পাৰে ভিউখিনি গাইছ গধূলি ভিউখিনি মানে দেখাত বঢ়িয়া এটা ফিল হৈ আছে আৰু ইয়াতে তোমাৰ আছে চুইমিং পুলটো আৰু ইফালেও এটা ৰাস্তা আছে ইফালে আমি আহিব পাৰোঁ মেইন মানে ইফালে আহে আমি ইফালে নাহিলোঁ তলপিনে আহিলোঁ আৰু এইখিনি ভিউখিনি আপোনালোকক দেখাওঁ তাৰপিছত আমি চুইমিং পুললৈ যাম এইখিনি চাব পাৰে ভিউখিনি গাইছ এইটো হ'ল ওপৰৰ ভিউখিনি দেখা পাইছেনে কি ধুনীয়া এটা ৰিজৰ্ট আৰু তাৰ প্লেচটো ইমান ধুনীয়া এটা ৰিজৰ্ট মানে আমাৰ ঘৰৰ ওচৰত আছে গাইছ আৰু ইফালে চাব পাৰে ভিউ পইণ্টখিনি গোটেইখিনি এটা ভিউ পইণ্ট দেখাই আছোঁ দিছ ইজ আৰোহণ তো গাইজ আপোনালোকে আৰোহণৰ ভিউখিনি কেনেকুৱা লাগিছে মোক ক'ব কমেণ্ট কৰি আৰু যদি ভাল লাগি আছে তেনেহ'লে লাইক এটা কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কমেণ্ট এটা ধুনীয়া এটা কমেণ্ট এটা দি দিব আৰু আপোনালোকে যদি বিচাৰে আহি যাব গাইজ তো গাইজ ঘৰৰ ওচৰত থাকিও মানে নাহো না ইফালে চাব পাৰে মানে নতুন বস্তু মানে এতিয়া বনাই আছে আৰু ইফালে মানে অহাই নাছিলোঁ মই এইটো চাব পাৰে নতুন এটা বস্তু বনাইছে তোমাৰ কটেজ ইয়াৰ পৰা মানে ভিউ পইণ্ট আৰু এটা ভাল লাগে তো ইয়াতে উঠো মানে নতুন যিখিনি বস্তু এড কৰিছে আপোনালোকে যদি আগত আহিছেও এতিয়া আপুনি সেইখিনি বস্তু নাপায় তাৰ চব বেছি আপোনাৰ উন্নত হৈছে তো আহিব আৰু এবাৰ আহি কিনে চাই যাব আৰু যোনে এতিয়ালৈকে অহা নাই তো মোৰ এইটো ভিডিঅ' চাই কিনে আহি যাব গাইজ এইটো চাব পাৰে এতিয়া আৰু কাম চলিয়ে আছে মানে ইয়াতে মানে আৰু কিবা কিবি বনিব গাইজ তো ইয়াতে আমি ওপৰত আছোঁ ওপৰত বনাইছে এইটো নতুনকৈ বনাইছে মানে আগতে মই দেখা নাছিলোঁ আৰু ইফালৰ পৰা ভিউখিনি চাব পাৰে তো এতিয়া গোটেইখিনিতো দেখালৈ আপোনালোকে এতিয়া ব'লক আমি চুইমিং পুললৈ যাওঁ গাইজ এইখিনি ভিউ পইণ্টখন চাওকচোন কেনেকুৱা এটা বঢ়িয়া লাগি আছে গাইজ সেইফালে কটেজবিলাক আছে আৰু ইয়াতে আপোনাৰ নতুন দেখাই আছোঁ এইটো চাব পাৰে এইটো হ'ল তোমাৰ টয়লেট আৰু ইফালে মই দেখাই আছোঁ এইটো চাওক সূৰ্যৰ ভিউখিনি চাওক গাইজ এনেকুৱা এটা ধুনীয়া আৰু ইফালে এইটো খেৰৰ ঘৰ বনালে এইটো কি ক'ব নোৱাৰিম গাইজ তো আপোনালোকে যদি জানে কমেণ্ট কৰি দিব তো এতিয়ালৈকে আপোনাক জাষ্ট চুইমিং পুল দেখাম বুলি কৰি দেখা হোৱা নাই এতিয়া ব'লক চুইমিং পুললৈ দেখাওঁ ডাইৰেক্ট চুইমিং পুললৈ ব'লক আৰু এইটো চাব পাৰে চুইমিং পুল আৰু ইফালে ভিউখিনি চাব পাৰে গাইজ তো গাইজ আপোনালোকে যদি আহিব বিচাৰে তো আহিব আজিৰ ভিডিঅ' ইয়াতে থেংকছ ফৰ ৱাচিং